মই মামনি আজি আপোনালোকক দেখাম মই বজাৰ কৰিবলৈ যাম নগাঁও পৰিৱেশটো কেনেকুৱা হৈ আছে লকডাউনৰ কাৰণে কেনেকুৱা কি পৰিস্থিতি চলি আছে এয়া মোৰ ভণ্টি এয়া মোৰ জোঁৱাই এয়া লগৰে হয় আমি সকলোৱে মিলি নগাঁৱত বজাৰ কৰিব গৈ আছোঁ আপোনালোকক দেখাম আহক আমি ভিডিঅ'টো আজি চাওঁ বাই আগত মোৰ ভণ্টি গৈ আছে আৰু জোঁৱাই সৈতে মই গৈ আছোঁ যিহেতু দেখিছে ন এইখন গাঁও হয় অফিচলৈ দেখাই আছোঁ চিজন চলি আছে আৰু ইমান ভিৰ ন আৰু ভিৰটো হ'বই ন এটালৈকে এটাৰ পিছত বন্ধ হৈ থাকে এটালৈকে খোলা আছে আৰু বহুত বস্তু দৰকাৰী বস্তুটো নিবই লাগিব সেইকাৰণে ধৰক আমি বেয়া পাই যাম নাই বা এইটো ভিৰ লাগিবই যিহেতু মই আপোনালোকক এইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ যে হয়তো কিছুমান মানুহে মাস্ক পিন্ধা নাই দেখিছে আপোনালোকে মোৰ ভিডিঅ'টোত দেখি আছে আৰু কিমান ভিৰ লাগিছে আপোনালোকেও দেখিছে গছে বনে বতাহৰ ধেমালি আবলি বতাহে সৰালে চুপুলি
কেনেকুৱা আপোনালোকে এইফালে দেখিব পাৰিব কিমানটো ভিৰ লাগিছে। মই এতিয়া দোকান এখনৰ ভিতৰত আহক আমি কাপোৰ কিনিবৰ কাৰণে আহিছোঁ। তাৰপাছতে মই ৰাখিম আৰু উপায়টো নাই ন, 100 টকা ৰাখিবই লাগিব। ত' মই কাপোৰ কিনো, আপোনালোকে অকণ ৱেইট কৰক। মোৰ ভণ্টিৰ লগত মই অলপ হেল্প কৰি দিওঁ। আপোনালোকক মই কাপোৰ দেখাই আছোঁ, আপোনালোকে লাইক কৰিব। চবৰে পচন্দ বেলেগ বেলেগ হয় ন, তেবোৰ শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। দেখিছেনে বহুত বজাৰ কৰিছোঁ, বজাৰ কৰি কৰি আহি আছোঁ। যিহেতু আমাৰ তাত সময় কম থকাৰ কাৰণে ফটাফট বজাৰ কৰিব লগা হৈছে। আপোনালোকৰ দোকান দেখাম মই নেদেখাম, বজাৰটো আগে কৰি লৈছোঁ। 1টা বজাত বন্ধ কৰিব ন, সেইটো কাৰণে মই সোনকালে বজাৰটো কৰি লৈছোঁ। ভিৰ আপোনালোকে দেখিছে লকডাউনৰ কাৰণে। এখন হ'ল নগাঁও অসামৰিক চিকিৎসালয় ভোগেশ্বৰী ফুকনি চিভিল হস্পিটেল হয় এখন। সকলোৱে চাগে চিনি পাইছে, দেখিছে। যিমান বন্ধ কৰা সময় হৈছে সিমান মানুহৰ ভিৰ বেছি দেখা গৈছে। বন্ধুসকল, মই এতিয়া এখন কাপোৰৰ দোকানত আহিছোঁ। যিহেতু কাপোৰ কিনিব আহিছোঁ যেতিয়া মই আপোনালোকক দেখাই আছোঁ। এইটো বিশাল চেট বুলি কৈছে, 500কে এযোৰত। মই ভাল লাগিছে কাপোৰ কিনিছোঁ, মই কিনিব আহিছোঁ। আপোনালোকক দোকানখনৰ নামো ক'ব কৈ আছোঁ, আপোনালোকেও আহিব, বজাৰ কৰিব, ইয়াত ভাল পাব। যিহেতু আমাৰ বজাৰ কৰি ইতিমধ্যে হৈ গ'ল, আমি ঘৰত যাব ওলাই আছোঁ। তো গৈ আছোঁ, ওলাইছোঁ নহয়, গৈ আছোঁ। এইখিনি নগাঁও কলেজৰ ওচৰত দেখাইছোঁ আপোনালোকক। তেল অলপ খাম, এতিয়া আমি অলপ তেল ভৰাম, গাড়ীত তেল নাইকিয়া যিহেতু। তেল ডিপুত সোমাইছোঁ, নগাঁও কলেজৰ ফ্ৰণ্টত যিটো তেল ডিপু আছে তাত সোমাইছোঁ। তো তেল অলপ ভৰাই লওঁ, তেল ভৰালেহে যাব পৰা যাব ন গাড়ীত। 7.60। যিহেতু গাড়ী চলোৱা এতিয়া বাদ দিব লাগিব, দেখিছে কিমান ৰাইজ ভৰ্তি হৈ আছে। বাইকৰ পৰা গাড়ীলৈকে, যিহেতু লকডাউনৰ ছিজন ন, বস্তুৰ দাম বাঢ়ি আছে, আহি আছে। তেনেকৈ এতিয়া মানুহ চলাবলগীয়া হৈছে ন, চলাবলগীয়া কাৰণে এতিয়া কিছুমানেতো বহুত প্ৰব্লেম হৈ গৈছে। তাৰ ভিতৰেও তেনেকৈ কিছুমান বুজা কৰি চলাই আছে। আমি ঘৰলৈ আহি আছোঁ, আপোনালোকে দেখা পাইছে। এয়া
আহি আছোঁ। চ' এইখিনি কি বস্তু ময়ো ধৰিব পৰা নাই, আপোনালোকক বিশেষ ওচৰৰ পৰা মই দেখাই আছোঁ। ধৰিব পাৰিছে আপোনালোকে চাগে নিশ্চয়, মই ধৰিব পৰা নাই। আজি ভিডিঅ'টো বনাই কৈ দিছোঁ। চ' মোক যদি মোৰ ভিডিঅ'বিলাক ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ আপোনাক বাই, আৰু অলপ দেৰিকৈ